হেল্ল' এভৰিৱান, পিকনিকৰ ভিডিঅ'টো আপলোড কৰিম বুলি থাকিয়ে গৈছে। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে হয়তো গম পাইছে যে আমি যোৱাকালি পিকনিক গৈছিলোঁ। তাকে আপোনালোকক ভিডিঅ' আকাৰে দেখাওঁ বুলি ভাবিলোঁ যে আমি ক'ত গ'লোঁ আৰু কি কৰিলোঁ। বিশ্বাস নকৰিব, আমি সকলো বস্তু ৰেডি হোৱাৰ পাছতো গাড়ীত উঠালৈকে আমি একো গমেই নাপাওঁ যে আমি ক'ত যাম। কাৰণ আমাৰ যে একো জেগাই ঠিক হোৱা নাছিলে। গৈ আছোঁ মাত্ৰ গৈ আছোঁ আৰু লাষ্টত গৈ থৈ এটাই জেগা ছিলেক্ট কৰিলোঁ যে আমি 12 মাইলতকৈ অকণমান আগত যাম, য'ত নেকি এখন ধুনীয়া ব্ৰিজ আছে আৰু তাৰ তলতে খাম। আৰু এইজনে আমাৰ ছাৰ যিয়ে নেকি গোটেই পিকনিকটো এৰেঞ্জ কৰিছে। এই মানুহজনৰ যে ইমান বেছি চখ কি ক'ম আৰু ইমান ধুনীয়া ৰাস্তাটো চাওকচোন। এয়া মানে জাষ্ট গৈ পোৱাৰ আগতেই মই ভিডিঅ' অকণমান কৰিছিলোঁ আৰু গাড়ীখন গৈ থৈ একদম পানীতেই নমাই দিলে। আৰু ভিউটো চাওক, ইমান ধুনীয়া লাগিছে। পানী বেছি নাছিলে তথাপিও ভিউটো বহুত ধুনীয়া। আৰু গাড়ীৰ পৰা একদম পেন কুচাই নামিছোঁ আমি। গোটেই ৰাস্তাটো নাচ গান কৰি পিকনিক শেষ হৈ অহালৈকে আমি যে নাচিয়ে থাকিলোঁ। ইমান ডাঙৰ দুটা মানে একদম বক্স লৈছে ছাৰে, মিউজিক বক্স চাওকচোন। এই দুটা ইমান ডাঙৰ চাউণ্ড মানে কি ক'ম আৰু গান বাজি থাকিলেতো নিজে গাটো নাচিয়ে থাকে নহয়নে। তাৰপিছত এয়া নামি লৈ ধুনীয়াকৈ নিজৰ কামত নিজে লাগিলোঁ। প্ৰথমতে ব্ৰেকফাষ্ট কৰিলোঁ। কি খাইছোঁ সেইবোৰ আৰু নকওঁ আৰু ভিডিঅ'ত দেখাই দিছোঁ। প্ৰথমতে এয়া চাহ, তাৰপিছত একদম খোৱা বোৱা বনোৱাত লাগিয়ে গ'লোঁ নহয়। তাৰপিছত আকৌ গাহৰি পোৰাটোতো থাকিবই প্ৰত্যেকটো পিকনিকতে নহয়নে। ধুনীয়াকৈ এফালে এজন দাদাও গৈছিলে, ছাৰৰ মানে লগৰে হয়। তেওঁ ধুনীয়াকৈ এইফালে গাহৰি পোৰাত লাগিলে। আমি খাই বৈ এইফালে চাওক, পানীত নাচিছোঁ, বামত নাচিছোঁ। কি ক'ম মানে, ইমান বেছি এনজয় কৰিছোঁ। আল্ট্ৰা মেক্স লেভেলৰ মানে এনজয় আৰু কি ক'ম আপোনালোকক, মানে বুজাব নোৱাৰা। মই এনেকুৱা চাগে পিকনিক আগতে যোৱা নাই, মানে ইমান বেছি এনজয় ক'তো কৰাই নাই। তাৰপিছত ধুনীয়াকৈ এইফালে আইটেমত আছিলে আমাৰ গাহৰি মাংস, খাহী মাংস, এখন ভাজি, দালি চালি লোৱা নাই আৰু এখন চালাড। খাই বৈ ধুনীয়াকৈ এয়া ৰেডি হৈছোঁ আৰু আহিবৰ কাৰণে বস্তু বাহনি সামৰি। গোটেই ৰাস্তাটো যেনেকৈ যাওঁতেনে নাচি বাগি গ'লোঁ আৰু আহোঁতেনেই নাচি বাগি ৰুম পালোহি। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আজিলৈ আহিলোঁ দেই।